নমস্কাৰ ভিউৱাৰ্ছ মই শ্ৰী মানস কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল উজনিৰ পৰা নামনিলৈ কিছুমান নেদেখা ঠাই দেখুওৱা আৰু নজনা কথা জনোৱাই হৈছে আমাৰ মূল উদ্দেশ্য আজি আমি উপস্থিত আছোঁ পঞ্চতীৰ্থ হাজোৰ বিশেষ এখন তীৰ্থস্থান কেদাৰমন্দিৰ তাৰ লগতে কেদাৰমন্দিৰৰ লগতে আছে শ্ৰী শ্ৰী কামালেশ্বৰ দেৱালয় আৰু সেই দুয়োখন দেৱালয় আজি আমি দৰ্শন কৰিম বলক এতিয়া আমি উপস্থিত আছোঁ হাজোৰ মদনাচল পাহাৰত মদনাচল পাহাৰ আৰু গৰুৰাচল পাহাৰৰ মাজৰ এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য আমি উপভোগ কৰোঁ এতিয়া আমি উপস্থিত আছোঁ শ্ৰী শ্ৰী কেদাৰ দেৱালয় বলক মন্দিৰটো দৰ্শন কৰোঁ মই এতিয়া উপস্থিত আছোঁ শ্ৰী শ্ৰী কামালেশ্বৰ দেৱালয়ৰ পুৰোহিতজনৰ লগত তেখেতৰ পৰা আমি জানিব বিচাৰিম এই মন্দিৰটোৰ বিষয়ে কিছু কথা মোৰ নাম শ্ৰী দিলীপ চন্দ্ৰ দেৱ শৰ্মা মই ইয়াতে থকা বৰ্তমান 3 বছৰ হ'ল ইয়াতে আচ্ছা এইটো কামালেশ্বৰ মন্দিৰ আমাৰ পঞ্চতীৰ্থৰ মন্দিৰ পঞ্চতীৰ্থৰ 5টা হয়গ্ৰীৱ মাধৱ গণেশ কামেশ্বৰ কেদাৰ আৰু কামালেশ্বৰ মন্দিৰ এই 5টা পঞ্চতীৰ্থৰ মন্দিৰ এইটো পঞ্চতীৰ্থৰ মন্দিৰ এই পঞ্চতীৰ্থ মন্দিৰৰ ওচৰত এটা পুখুৰী আছে শিৱকুণ্ড ইয়াৰ ওপৰত এখন পাহাৰ আশ্ৰম এখন আছে এইখন কপিলমুনি আশ্ৰম এখন আছে সেইকাৰণে আগতে বহুত বছৰ পুৰণাদিৰ পৰা মোটামুটি 6-7 হাজাৰ আগৰ বছৰ পূৰ্বে কপিলমুনি আমাৰ মানুহ এজন আছিল মুনি তেওঁ আহি এই পুখুৰীত গা ধুইছিল এই মন্দিৰ ধুৱাইছিল তেতিয়া আমাৰ ব্ৰাহ্মণ আছিল তেতিয়া তেওঁৰ দ্বাৰা এই কেদাৰ মন্দিৰ কামালেশ্বৰ মন্দিৰ ধোৱা হৈছিল
এতিয়া উপস্থিত আছোঁ শ্ৰী শ্ৰী কেদাৰ দেৱালয়ৰ মুখ্য পুৰোহিতজনৰ লগত। তেওঁৰ পৰা আমি জানিব বিচাৰিম এই মন্দিৰৰ কিছু কথা। এই মন্দিৰটো কেনেকৈ আৰু কেতিয়া স্থাপন হৈছিলে? হাজো মদনাচল পাহাৰত শ্ৰী শ্ৰী কেদাৰ মন্দিৰত অৱস্থিত। কে মানে শিৱ, দাৰ মানে পাৰ্বতী। এওঁ স্বয়ম্ভু বাবা, স্বয়ম্ভু। এওঁ কোনেও সজাই পৰাই ৰখা বস্তু নহয়। মহাদেৱ কৈলাশত বহি আছে। মহাদেৱৰ জঁটৰ মাজেৰে মা গংগা আহি আছে। পিছফালে মহাদেৱৰ জঁট, সন্মুখত আছে ত্ৰিনয়ন, স্বৰ্গ মূৰ্ত পাতাল, ভাল বেয়া প্ৰভুৰ বিচাৰ। তাৰে তলত আছে দুৰ্গাৰ সদৃশ্য। বামে মহাদেৱে পাৰ্বতীক কোলাত লৈ আছে। এওঁ হ'ল দেৱৰ দেৱ মহাদেৱ। সতীৰ বেউলা লক্ষিন্দৰক এওঁ জীৱিত কৰিছে। যে নেকি মৃত্যুক জীয়াই তুলিব পাৰে, এওঁই মহাপ্ৰভু কেদাৰনাথ অমৰনাথ। তেওঁৰ প্ৰতিমূৰ্তি চলন্ত বিগ্ৰহ আছে পঞ্চনন, 5 মুখ 10 হাত, বৃক্ষক বাহন। তেওঁ সাৰগুৰুৰ ওপৰত আছে। তেওঁ বৰ্তমান এতিয়া শয়নকালত আছে, এতিয়া দেখা নাপায়। ভগৱানৰ সন্মুখত জ্বলি আছে অখণ্ড প্ৰদীপ, দিবাৰাত্ৰি জ্বলে। এই প্ৰদীপ প্ৰজ্বলন কৰিছিল কৰু দাপৰৰ সন্ধেইৰ পূৰ্বেই স্থাপিত কলি আৰু দাপৰৰ সন্ধিক্ষণত ভৃগুমুনি পুতেক ঔৰ্ব মুনিয়ে ইয়াত চাকি প্ৰজ্বলন কৰিছিল হয়গ্ৰীৱ, মাধৱ আৰু কেদাৰত। বাকীবিলাক অখণ্ড প্ৰদীপ নহয় ইয়াতে। আৰু এই মন্দিৰটো হ'ল শিলৰে, প্ৰস্ত যুগত শিলৰে বান্ধি দিছিল। বিশ্বকৰ্মাৰ ভগৱানৰ নিৰ্মাণ কৰা মন্দিৰ এওঁই কেদাৰ। আৰু আমি জানিব বিচাৰিম ইয়াতে কি কি উৎসৱ পালন কৰা হয়? ইয়াতে বিশেষকৈ দুৰ্গা পূজা হয়, শিৱৰাত্ৰি হয়। আৰু ভক্তবিলাকে শিৱৰাত্ৰিত প্ৰতি মানসৰে কিছুমানে খাচী ছাগলীৰ ভোগ হয়, মাছৰ ভোগ হয়, গোটা মাছ, কাটা বস্তু কোনো নহয়, নাকাটা। এইবিলাক ভক্তবিলাকে অতি মানসৰে ইয়াত লয়। আৰু বাবাৰ ভাংটো হ'ল অতি প্ৰিয় বস্তু। বাবাৰ ভাং নহ'লে পূজা নহয়। আৰু অখণ্ড তেলত 1 গছ চাকিত 5 পকেট তেল দিব লাগে। 5 পোৱা তেল দিলে এটা মানসৰ কাৰ্যৰ দক্ষতাৰ সিদ্ধি হয়। অপুত্ৰৱত পুত্ৰ হয়, নিধনী ধন হয়, ল'ৰা ল'ৰা হয়, ৰোগ প্ৰতন গ্ৰহ গতি, বিদ্যা বুদ্ধি সকলোৰে জ্ঞানৰ বিকাশ এই বাবাৰ তাতে। গতিকে কেদাৰৰ সদৃশ্য অসীম মাহিত্য আছে। ইয়াত বুৰঞ্জীমূলক ভাৰতবৰ্ষৰ গোটেই বুৰঞ্জীমূলক কথা ইয়াতে আছে। ইয়াতে আমাৰ অন্নভোগ হয়। এই ভক্তবিলাকৰ যেতিয়া তেওঁলোকৰ মানসৰ কাৰ্যৰ দক্ষতা সিদ্ধি হয়, তেওঁলোকে কিছুমানে খাচী ছাগলী, আজি খাচী ছাগলীৰ ভোগ আছে, আৰু এনেও সামিক নিৰামিষ দুইটাই হয়। গতিকে তেওঁলোকে এই অন্ন ভোগ দিয়ে। এই ভোগ ভগৱানৰ ওচৰত অৰ্পিত হ'ব, সেৱা পূজা হ'ব, তাৰপিছত তীৰ্থযাত্ৰীসকলক বিতৰণ কৰা হয়। তেনেহ'লে ভিউৱাৰ্ছ, আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন। আৰু যদিহে আমাৰ ভিডিঅ'টোৰ মাজত কিবা ভুল ক্ৰুটি হৈ গৈছে, আমাৰ কমেণ্ট বক্সত শুধৰাই দিব। আৰু লগতে আমাৰ চেনেলটো চাই যদি ভাল পালে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ অলপ কৰি দিব। অহাটো খণ্ডত নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ কৰাৰ আশাৰে মই শ্ৰী মানস কলিতা, মই শ্ৰী বিনয় কলিতাই আৰু মই ৰাজীৱ কলিতা, ভিডিঅ'টো ইমানতে।